হেল্ল' ভিউৱাৰ্ছ সকলোকে উদিতাছ ডায়েৰী চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আকৌ এটা নতুন ব্লগ। পোনপ্ৰথমে মোৰ সকলো পুৰণি ছাবস্ক্ৰাইবাৰ্ছলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলো নতুন ভিউৱাৰ্ছকে পুনৰবাৰ উদিতাছ ডায়েৰী চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকিব। চ' ভিউৱাৰ্ছ বলক তেনেহ'লে আজিৰ ভ্লগটোৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' ভিউৱাৰ্ছ চাওঁতে আজি মই গুৱাহাটীলৈ অহা এমাহ সম্পূৰ্ণ হ'বৰ হ'ল। যিদিনা ঘৰৰ পৰা ওলাই আহিছিলোঁ সেইদিনাখনে আপোনালোকে ভ্লগটো চাইছে যদি গম পাইছে ধৰিব পাৰিছে আমাৰ অৱস্থাটো কি হৈছিল। মা দেউতা একদম চাব নোৱাৰা অৱস্থা হৈছিল। সেইদিনাখনেই মই ঘৰৰ পৰা অহাৰ দিনা তেনেকুৱা আৰু এটা দিনৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ হৈ আহিছিলোঁ, কাৰণ যিহেতু মা মোৰ লগত আহিছিল আৰু মাও আজি ইয়াত থকা এমাহ সম্পূৰ্ণ হ'বৰ হ'ল। আমি জুলাই 3 তাৰিখৰ দিনা গুৱাহাটী বেক কৰিছিলোঁ আৰু আজি হৈছে জুলাই 31 তাৰিখ। আজি থাকিব আৰু মা কাইলৈ দিনটো থাকি কাইলৈ ৰাতি মাহঁত ঘৰলৈ যাবগৈ। আজি ভাইটি আহি পাইছেহি ৰাতিপুৱা। একদম মনটো ভাল লাগি থকা নাই, কাৰণ মানে এই 5 মাহ দিনে দিয়াক মই কেনেকৈ ডাঙৰ কৰিছোঁ সেইটো কথা মই নাজানো, এতিয়ালৈকে বুজিয়ে পোৱাগৈ নাছিলোঁ যিহেতু মা আছিল। মই কেৱল ফিট কৰাবৰ সময়তহে দিয়াক লগ দিয়াৰ নিচিনা হয়। প্ৰতিপাল কৰাৰ পৰা শুৱালৈকে গোটেইখিনি কাম মাৰ। মা যদিও বা আমাৰ লগত আহিছিল তথাপি মায়ে নিজকে একদম কণ্ট্ৰল কৰিব পৰা নাছিল। হয়তো মোৰ হাজবেণ্ডতকৈও মায়ে দিয়াক বেছিকৈ লগ পাইছে। এই কাৰণেই লগ পাইছে বুলি কৈছোঁ, কাৰণ জন্মৰ মুহূৰ্তৰ পৰা এতিয়ালৈকে প্ৰতিটো সময়তে শোৱাৰ সময়লৈকে মায়ে দিয়াৰ লগত থাকে। আৰু প্ৰতীক্ষা হস্পিটেলত যেতিয়া মোৰ চিজাৰিন কৰিছিলোঁ সেই সময়খিনিত কেৱল এজন এটেণ্ডেণ্টকে ৰাতি থাকিবলৈ দিছিল। চ' ৰাতি মা আছিল আৰু দিনত হাজবেণ্ড আৰু মা দুইজন থাকিছিল। হাজবেণ্ড ৰাতিপুৱাই যায় আৰু ৰাতি 10টামান বজাত ঘৰলৈ বেক কৰে। তেতিয়াৰ পৰা মা এতিয়ালৈকে দিয়াৰ লগত জড়িত হৈ আছে। গতিকে মা গুচি যোৱাৰ পিছত মানে মই কেনেকৈ দিয়াক হেণ্ডেল কৰিব পাৰোঁ, কি কৰিব পাৰোঁ সেইখিনি মই এতিয়ালৈকে একো ধৰিব পৰা নাই। চ' বহুত বেছিকৈ মনটো বেয়া লাগি আছে। আৰু দিয়া জন্মৰ 25 দিনৰ আগতে দেউতাই মাক থ'বলৈ আহিছিল গুৱাহাটীত আৰু 2 দিন থাকি পেলাই দেউতা 3 দিনৰ নে 4 দিনৰ দিনা মাজুলী গুচি গ'লগৈ। আৰু তেতিয়াৰ পৰা মা আমাৰ লগত আছিল। আৰু মায়ে যিমানখিনি কৰিছে বা দেউতাই যিমানখিনি কৰিছে সেই কথাটো আমি জানো ভালকৈ, মই আৰু হাজবেণ্ডে বুজি পাওঁ। বিশেষকৈ মই মোতকৈ ভালকৈ হয়তো আৰু কোনেও বুজি নাপাব। চ' ইমানখিনিয়ে মনটো একদম ভাল লাগি থকা নাই, সেইকাৰণে এটা ভ্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভ্লগটো চাই থাকিব শেষলৈকে। বলক তেনেহ'লে ভিউৱাৰ্ছ আজিৰ ভ্লগটোৰ মাজতে আগবাঢ়ি যাওঁ। এতিয়া ৰাতিপুৱা 11:30 হৈছে আৰু মায়ে ইয়াত দিয়াক গা ধুৱাৰ পিছত আমি মা আৰু মই দুইজনী অকণমান দিয়াৰ লগত খেলোঁ। আৰু এয়া চাওক দিয়াই মাক মুখত কামুৰিবলৈ বিচাৰিছে, মানে তাইৰ মৰম লাগিছে মালে, সেইকাৰণে এনেকৈ কামুৰি দিবলৈ বিচাৰিছে। আৰু এতিয়া দিয়া আছে মোমায়েকৰ কোলাত আৰু মোমায়েকে কিবাকিবি বস্তু কেইটামান আনিছিলে আমাৰ কাৰণে। বলকচোন দেখাওঁ আপোনালোকক। চ' মোমায়েকে আনিছে এইকেইটা। মই এইকাৰণেই দেখালোঁ, সাধাৰণতে মাকবিলাকে জীয়েকহঁতলৈ টোপোলা বান্ধে, কিন্তু এতিয়া যিহেতু মা লগত আছে সেইকাৰণে দেউতায়ো টোপোলা বান্ধিবলৈ একদম পাহৰা নাই। ইয়াত আছে ঘৰৰ কাজি নেমু, ভাত কেৰেলা আৰু আমাৰ হাজবেণ্ড আৰু মোৰ দুইজনৰে প্ৰিয় কঁঠালগুটি। লগতে সেই আম আৰু মিঠাই অৱশ্যে ভাইটিয়ে গুৱাহাটীৰ পৰা মানে পোৱাৰ পিছত কিনি আনিছে। আৰু চবতকৈ এটা ইম্পৰ্টেণ্ট বস্তু হ'ল এই বিচনীখন। এই বিচনীখন দিয়াৰ কাৰণে দি পঠাইছে দিয়াৰ আজু ককাকে, মানে মোৰ মামা ককাই। মামা ককাই হয়তো দেউতাৰ মুখৰ পৰা কেনেবাকৈ গম পালে যে দিয়াৰ গৰমটো বহুত বেছি, সেইকাৰণে এই ঢকুৱাৰ বিচনীখন ভাইটিৰ হাতত দি পঠাইছে। আৰু এইখিনি আছিল বস্তু ঘৰৰ পৰা দেউতাই দি পঠাই আপোনালোকক দেখাই ল'লোঁ। সেইখিনি দি পঠাইছে দেউতাই ঘৰৰ পৰা। আৰু এতিয়া মই অকণমান চাহ বনাবলৈ আহিছোঁ। আমি গোটেইকেইজনে অকণমান চাহ খাওঁ। আৰু চাহৰ লগত খাবলৈ মায়ে এয়া বনাই আছে মোৰ হাজবেণ্ডৰ প্ৰিয় বেচনৰ পকৰি। ইয়াতে আছে ডিম, নৰসিংহ পাত, বেচন, হালধি, বেকিং পাউডাৰ আৰু এয়া ৰিফাইন তেলত ভাজি আছে মায়ে এতিয়া। আৰু আনফালে মোৰ চাহো এয়া ৰেডি হৈ গৈছে। আমি এতিয়া চব আছোঁ চাহৰ টেবুলত আৰু ইয়াত টিকলিহঁতক চাওক। একচুৱেলি মা যিহেতু কাইলৈ যাবগৈ সেইকাৰণে কাষৰ বৌহঁতকো চাহকণ একেলগে খাবলৈ মাতি দিলে মায়ে। চ' আমি এতিয়া চাহকণ খাই লওঁ তেনেহ'লে। হাই এভৰিৱান, এতিয়া ৰাতিপুৱা 10:30 হৈছে আৰু আমি ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ। চ' মই এতিয়া লৈছোঁ মাৰ কাপোৰখিনি পেকিং কৰিব। অলপ কাপোৰ পেকিং কৰা হৈ আছে, বাকী অলপমান কাপোৰ ওলাই আছিল। চ' সেইখিনি এতিয়া মই মাৰ বেগত ভৰাই দিম। আৰু পুনৰ মই ভ্লগটো এইখিনিৰ পৰা কণ্টিনিউ কৰিবলৈ লৈছোঁ। আজিতো মাহঁত যাবগৈ। চ' আজি দিনটো আৰু হাতত বেছি সময় নাই। গধূলি হয়তো 6:30 মানত মাহঁত ওলাই যাব লাগিব, সেইকাৰণে মনটো ইমান ঠিক লাগি থকা নাই। হ'লেও মই চেষ্টা কৰিম যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাম। গতিকে প্লিজ ভ্লগটো শেষলৈকে চাই থাকিব।
ভিউৱাৰ্ছ মোৰ এতিয়া কাপোৰ পেকিং কৰা হৈ গ'ল এইটো বেগ ৰেডি কৰি থৈছোঁ বৰ্তমান মা পাকঘৰত লাগি আছে ভাত বনাই আছে সব বলক মই অকণমান পাকঘৰলৈ যাওঁ মাক অকণমান সহায় কৰি দিওঁগৈ ভিতৰত আহি দেখিছোঁ মায়ে এইটোহে বনাই আছে এইটো হ'ল আদা তুলসী আৰু মৌজোলৰ মিশ্ৰণ এই ৰসখিনি পানী লগা চৰ্দি এইবিলাকৰ কাৰণে খুবেই ভাল চ' এতিয়া হাজবেণ্ড আৰু মোৰ কাৰণে বনাইছে খাই লওঁ প্ৰথমতে খাই আহি এতিয়া মই আছোঁ পাকঘৰত আৰু প্ৰথমতে এখন কেৰাহীত মিঠাতেল গৰম হ'ব দিছোঁ আৰু তাতে এয়া যোগ কৰিছোঁ 4টা ডাঙৰ সাইজৰ কাটি লোৱা পিঁয়াজ এই পিঁয়াজখিনি মই অকণমান তেলত মিলাই লৈছোঁ আৰু তাৰপিছতে মই ইয়াত এয়া যোগ কৰিবলৈ লৈছোঁ আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট এতিয়া পুনৰ এইখিনি মই পিঁয়াজখিনিৰ লগত ভাজি লৈছোঁ তাৰপিছতে মই ইয়াত যোগ কৰিছোঁ তেজপাত মই দুখিলা লৈছোঁ তেজপাত এখিলা ডাঙৰ আছিল কাৰণে কাটি লৈছোঁ আৰু লগতে এইখিনি যোগ কৰিছোঁ ঘৰতে তৈয়াৰ কৰি লোৱা মছলা মই যেহেতু এইখিনি মছলাই দিম কেৱল সেইকাৰণে মই প্ৰায় 2.5 চামুচমান দি দিছোঁ আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি যি ধৰণৰ মছলা ব্যৱহাৰ কৰে কৰিব পাৰে মই যেহেতু এই বিধে দিছোঁ সেইকাৰণে অকণমান বেছিকৈ দিছোঁ আৰু এতিয়া আন্দাজ অনুসৰি দিছোঁ হালধি আৰু লগতে নিমখো দি দিম আৰু অকণমান জোখ অনুসৰি চেনি দিছোঁ জাষ্ট অকণমান চামুচতকৈও কম চেনি দিলে মানে খাবলৈ ভাল হয় মাংসৰ গ্ৰেভিখিনি সেইকাৰণে অকণমান চেনি দিলোঁ আৰু এতিয়া মই মছলাখিনি ভাজি হোৱাৰ পিছত এয়া যোগ কৰিছোঁ মাংস এইখিনি হ'ল খাহী মাংস মই আজি খাহী মাংস বনাম গতিকে এই মাংসখিনি মই আগত যেহেতু মেৰিনেট কৰি থোৱা নাছিলোঁ সেইকাৰণে এতিয়া গোটেই মছলাখিনিৰ লগত ভালকৈ ভাজি ল'ব লাগিব মাংসখিনি ভালকৈ ভাজি হোৱাত এতিয়া ঢাকোনখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি দিছোঁ অলপ সময়ৰ পিছত ঢাকোনখন এয়া খুলিছোঁ আৰু গেছৰ ফ্লেমটো মই বৰ্তমান হাই কৰি লৈছোঁ আৰু চাওক মাংসই পানী এৰিছে পুনৰ মই ভালকৈ গোটেই মাংসখিনি এবাৰ লৰাইছোঁ গেছৰ ফ্লেমটো মই হাই কৰি থৈছোঁ এই সময়খিনিত দেন পুনৰ মই ঢাকোনখন মাৰি দিছোঁ আৰু মোৰ ভিডিঅ'টোৰ বেকত বহুত নইজ আহি থাকে হুলস্থুল হৈ থাকে প্লিজ আপোনালোকে সেইখিনি ইগন'ৰ কৰিব কাৰণ আমি থকা জেগাটোত কেইবা ঘৰতো কেঁচুৱা আছে আৰু কেঁচুৱাবিলাকে খেলি থাকিলে তাৰ শব্দটো আহি থাকে যিহেতু মই মাইকটো লগাই থাকোঁ গতিকে প্লিজ সেইখিনি ইগন'ৰ কৰিব আপোনালোকে মাংসখিনি ভালকৈ ভজাৰ পিছত মই গেছৰ ফ্লেমটো ল' কৰিলোঁ আৰু পুনৰ ঢাকোনখন মাৰি দিছোঁ অলপ সময়ৰ কাৰণে এতিয়া মই ইফালে থকা সৰু গেছৰ ষ্ট'ভটো অন কৰিছোঁ আৰু মাংসৰ কেৰাহীখন সেইটো ষ্ট'ভত দি এইফালে এটা প্ৰেছাৰ কুকাৰ পাতি দিছোঁ ইয়াতে এতিয়া দিছোঁ মিঠাতেল আৰু সেই মিঠাতেলখিনিতে মই এতিয়া ভাজি ল'ম আলুখিনি ডিপ ফ্ৰাই নকৰোঁ জাষ্ট অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু ভাজিবৰ কাৰণে তাতে অকণমান নিমখ আৰু হালধি দি লৈছোঁ অকণমান আৰু যিহেতু মাংসত নিমখ আৰু হালধি দিয়াই আছে সেইকাৰণে অকণমান দিছোঁ ভাজিবৰ কাৰণে আলুখিনি আৰু এয়া আলুখিনি প্ৰায় ভজা হ'লেই গতিকে মই মাংসৰ কেৰাহীখনতে আলুখিনি দি দিলোঁ আৰু এতিয়া সেই আলু ভজা তেলখিনিতে পুনৰ মই দি দিছোঁ বিলাহী 2টা কাটি লোৱা বিলাহী আৰু এইখিনি মই এতিয়া ভালকৈ গলি যোৱাকৈ ভাজি ল'ম প্ৰেছাৰ কুকাৰটোত বিলাহীখিনি গলিবলৈ দি মই এতিয়া এটা গিলাচৰ ওপৰত এখন চেকনি লৈ তাতে চাহপাত যোগ কৰিছোঁ আৰু সেই চাহপাতখিনিত মই এতিয়া উতলা গৰম পানী ঢালি দিছোঁ এয়া ৰঙা চাহ ৰেডি হৈ গ'ল আৰু এই ৰঙা চাহখিনি মই এতিয়া কি কৰিম আপোনালোকক দেখাই আছোঁ বাৰু সিফালে বিলাহীখিনিও গলিলে আৰু তাতে এতিয়া মই ভাজি লোৱা মাংস আৰু আলুখিনি যোগ কৰি দিছোঁ এয়া প্ৰেছাৰ কুকাৰটোত বস্তুখিনি ল'লোঁ মাংসখিনি এতিয়া যিখিনি ৰঙা চাহ লৈছিলোঁ সেই চাহখিনি কেৰাহীখনত ঢালি দিছোঁ যিহেতু কেৰাহীখনত অলপ মছলা লাগি আছে তেল লাগি আছে সেইকাৰণে সেই কেৰাহীখনতে মই পানীখিনি দি এতিয়া প্ৰেছাৰ কুকাৰটোত ঢালি দিছোঁ মাংসখিনিৰ লগত ৰঙা চাহখিনি যোগ কৰিলোঁ আৰু এতিয়া অকণমান ভালকৈ মিলাই দিছোঁ ৰঙা চাহখিনি মাংসৰ লগত আৰু অকণমান উতলিব দি প্ৰেছাৰ কুকাৰৰ সাফৰখন মাৰি দিম এয়া তাতে অকণমান গৰম মছলা যোগ কৰি দিছোঁ অকণমান দিছোঁ এচামুচো নহয় সিমানকণেই গৰম মছলা দি এয়া উতলিবলৈ দিলোঁ আৰু এই প্ৰেছাৰ কুকাৰটোৰ ঢাকোনখন মাৰি দিছোঁ ঢাকোনখন মৰাৰ পিছত মই 3টা চিটি মাৰিবলৈ দিম আৰু 3টা চিটি মৰাৰ পিছত মাংসখিনি ৰেডি হৈ যাব এয়া ৰঙা চাহ দিয়া খাহী মাংস ৰেডি হৈয়ে গৈছে প্ৰেছাৰ কুকাৰৰ সাফৰখন এয়া খুলি দেখাইছোঁ আপোনালোকক অকণমান আৰু ইফালে এয়া মায়ে বনাই আছে মাছ ভাজি আছে মায়ে বনাইছে মাছ কিহৰ লগত বনাইছা মাছ আলু বিলাহী এইখিনি বস্তু ইয়াতে আলু বিলাহী আৰু এটা জহা ভোল আছে সৰু বইল বস্তুখিনি প্ৰথমতে ভাজি তাত পানী যোগ কৰি এতিয়া মাছ দিলে আৰু এয়া লগতে দিছে মাছৰ কণী এয়া চাওক মাছৰ কণীখিনি দিয়াৰ লগে লগে সিজিবলৈ আৰম্ভ কৰিছে আমি আচলতে এনেকৈ মাছৰ কণী খাই সৰুৰ পৰা বহুত ভাল পাওঁ সেইকাৰণে আজি এনেকৈ বনাবলৈ গ'লোঁ আৰু অলপ সময় উতলাৰ পিছত এয়া মাছৰ কণীখিনি মই মাক দেখাই দিবলৈ কৈছোঁ ৰ'ব দেই চাব আপোনালোকে
চাওক মাছৰ কণীখিনি কি ধুনীয়াকৈ সিজি আহিছে ন আৰু অলপ মাছৰ কণী থৈ দিয়া আছে সেইখিনি পিঁয়াজ দি ভাজিব লাগিব আৰু এইখিনি আমি আজি এনেকৈ খাম এনেকৈ অলপ সময় উতলোৱাৰ পিছতে আমাৰ মাছৰ জোলখনো ৰেডি হৈ গ'ল গুড ইভিনিং এভৰিৱান এতিয়া সন্ধ্যা 6:30 হৈছে আৰু দিয়া শুই আছিল একেবাৰে টোপনিয়াই আছিল সেইকাৰণে আমি গোটেই কেইজনে কি কৰিলোঁ দিয়াক জগালোঁ প্ৰথমতে আৰু এতিয়া দিয়াক মাজত লৈ গোটেই কেইজনে কথা পাতি আছোঁ যিহেতু মাহঁতো যোৱাগেৰ সময় একেবাৰে চমুচাপি আহিল সেইকাৰণে আমি দিয়াক জগাই দিলোঁ আৰু এতিয়া দিয়াক লৈ খেলি আছোঁ যাবৰ কাৰণে মা আৰু ভাইটি ৰেডি হ'ল দিয়াৰ লগত লাগি আছে আৰু দিয়ায়ো কিবা গম পাইছে নেকি ইমান বেছিকৈ কথা কৈ আছে মাহঁতক আৰু এতিয়া হৈছে 7:30 প্ৰায় 7:45 মানত মাহঁত ঘৰৰ পৰা ওলাই যাব হাই এভৰিৱান কালি মাহঁত গধূলি প্ৰায় 7:45 মানত ওলাই গ'ল ইয়াৰ পৰা আৰু আজি ৰাতিপুৱা প্ৰায় 8:30 মান বজাত ঘৰ পালেগৈ গতিকে এই 5 মাহৰ মূৰত আজি দিয়াৰ সৈতে মা নথকাকৈ মোৰ প্ৰথমটো দিনটো ভালে পাৰ হ'লোঁ বুলিব পাৰি কিন্তু তথাপিও প্ৰতিটো মুহূৰ্ততে মই মাক মিছ কৰিছোঁ বিশেষকৈ দিয়াক গা ধুৱাৰ সময়খিনিত যিহেতু হাজবেণ্ড ডিউটিলৈ যোৱাৰ সময়খিনিত বহুত লৰালৰি হৈছিল সেইকাৰণে মই ৰাতিপুৱা সময়খিনিত গা ধুৱাবলৈ নোৱাৰিলোঁ হাজবেণ্ড ডিউটিলৈ যোৱাৰ পিছতহে প্ৰায় 11 মান বজাত মই গা ধুৱাবলৈ লৈছিলোঁ আজিকালি যিহেতু তাই ডাঙৰ হৈছে সেইকাৰণে হাতেৰে গা ধুওৱা মাকটো খামচি ধৰিবলৈ বিচাৰে বা বাথটাবটোকে দাঙিবলৈ বিচাৰে দুইখন হাতেৰে দুফালে এনেকৈ ধৰি থাকে দুইখন হাতেৰে পানীখিনি খলখলাই থাকে গতিকে অকণমান ধৰি থাকিব লাগে আগতে মই ধৰি থাকোঁ বা হাজবেণ্ডে ইয়াত থাকোঁতে ধৰি থাকে মায়ে গাটো ধুৱাই সেইখিনি সময়ত বহুত বেছিকৈ মিছ কৰিছিলোঁ মাক হয়তো দিয়ায়ো মাক মিছ কৰি আছে তথাপি উপায় নাই এতিয়াৰ পৰা নিজে কৰিব লাগিব গোটেইখিনি দিনটো ভালে পাৰ হ'ল বুলিব পাৰি আৰু আবেলি এতিয়া 4টা বাজিছে বৰ্তমান দিয়া টোপনি গৈ আছে সেইকাৰণে ভাবিলোঁ ব্লগটো যিহেতু আৰম্ভ কৰিছিলোঁ কিন্তু কমপ্লিট কৰিবহে পৰা নাই সেইকাৰণে এইখিনিতে মই কমপ্লিট কৰিম বুলি ভাবিছোঁ আৰু এটা পাৰ্চেল আহি পাইছেহি সেইখিনিও আপোনালোকক অকণমান দেখাই দিছোঁ বাৰু মানে এইকাৰণে দেখাম তাৰ মাজতে মায়ে মোৰ কাৰণে দিয়া এটা বিশেষ বস্তু আছিল একেবাৰে চিম্পল বস্তু কিন্তু মোৰ বহুত বেছি আৱশ্যক হৈ আছিল আৰু আজি ফাইনেলি আহি পালেহি বস্তুটো তাৰ লগত সিম্পল বস্তু কিন্তু সিম্পল যদিও মোৰ কাৰণে মানে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট আছিল দি দিলোঁ আৰু এইটো হ'ল ফ্ললেছ ফেচিয়েল হেয়াৰ ৰিমুভছ হেয়াৰ ইনষ্টেণ্টলি এণ্ড পেইন ফ্ৰী এইটো মই আগতে ভণ্টিক দেখিছিলোঁ ব্যৱহাৰ কৰা কিন্তু এদিন মই লগাই চাইছিলোঁ আৰু ব্যৱহাৰ কৰি বহুত ভাল পালোঁ সেইকাৰণে ভাবিলোঁ সদায় পাৰ্লাৰ গৈ থকাতকৈ আৰু থ্ৰেডিং কৰি থকাতকৈ মই এনেকুৱা এটা কিনি ল'লে মোৰ সুবিধা হ'ব আৰু এতিয়া যিহেতু দিয়া আছে গতিকে পাৰ্লাৰলৈ যোৱাটো একেবাৰে কমি আহিছে মোৰ মই এইটো লৈ ল'লোঁ আৰু এইটো এনেকৈ বেটাৰী লগাব লাগিব ইয়াত এটা পেঞ্চিল বেটাৰী আহিছে আৰু এডাল ব্ৰাছ আহিছে এইটো সিমানখিনি আছিল আজিৰ ব্লগটোত আৰু কিছুমান নতুন দায়িত্ব এতিয়াৰ পৰা অকলে পালন কৰিব লাগিব চম্ভালিব লাগিব আমি গতিকে তাৰ মাজে যি পাৰোঁ 2এটা ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট দি যাব শেষত আপোনালোক সকলোলৈকে বহুত ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক সুস্থ থাকক ঘৰতে থাকক আৰু কোভিডৰ পৰা বাচি থাকিবৰ কাৰণে সাৱধানতাখিনি অৱলম্বন কৰি সকলো ভালে থাকক শেষত পুনৰবাৰ আপোনালোক সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ